ধাম সেইজনা প্ৰভুক মোৰ ফালৰ পৰা কোটি কোটি প্ৰণাম আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্তে আছাম, কি খবৰ আপোনালোকৰ? মোৰতো বিন্দাছ আৰু আপোনালোকৰো বিন্দাছ হওক বুলি আশা কৰিছোঁ। সদায় হাঁহি থাকক, ভালে থাকক আৰু বিন্দাছ থাকক। আৰু মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পুৰা চাদৰ মেখেলা পিন্ধি লৈ ওলাইছোঁ। আজি হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। তো আমি গৈ আছোঁ মানে চাদৰ মেখেলা পিন্ধি। ক'লৈনো যাম? অবভিয়াছলি মন্দিৰলৈ যাম। গধূলি হৈছে, এই গধূলি পৰত আমি যাবলৈ ওলাইছোঁ। ফাৰ্ষ্ট মন্দিৰত ভিডিঅ'টো চাব লাগিব, স্কিপ নকৰাকৈ, তেতিয়াহে গম পাব। এতিয়া এয়া ঘৰৰ পৰা ডাইৰেক্ট বাহঁতৰ লগত ওলাই দিলোঁ মন্দিৰ দৰ্শনলৈ। আহিছোঁ আজি এয়া উত্তৰ গুৱাহাটীত থকা হৰে কৃষ্ণ মন্দিৰলৈ। আৰু যিহেতু আজি জন্মাষ্টমী, ইয়াতে জন্মাষ্টমী বিশেষ চলি আছে আৰু বহুতো অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু আমিও আহিছোঁ, বলকচোন ভিতৰলৈ গৈ থাকোঁ, কি কি দেখা পাওঁ সকলোবিলাক চাই থাকোঁ আৰু আপোনালোককো দেখুৱাওঁ। আহি ইয়াতে থলোঁ এয়া চেণ্ডেল আৰু আগলৈ আগবাঢ়ি গৈ থাকোঁ। চাৰিওপিনে কেৱল মানুহ আৰু মানুহ, আৰু ইয়াৰ পৰাই লাইন পাতিছে। যিহেতু আগতে ওপৰত যাব লাগিব, তো আমিও লাইন পাতি ওপৰলৈ গৈ থাকোঁ। ইমান ধুনীয়া লাগিছে নহয়, ওপৰৰ ডেক'ৰেশ্যন আপোনালোকক দেখুৱাই আছোঁ, খুব ধুনীয়া। মানে আজি ফাৰ্ষ্ট আহি বহুত বেছি ভাল লাগিছে আৰু দেখাই আছোঁ আপোনালোকক। कृष्ण कृष्ण हरे 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 राम 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 हरे हरे डीजे উত্তৰ গুৱাহাটীৰ পৰা কেনেকুৱা লাগিছে? আৰু এইপিনে দি আছে মহাপ্ৰসাদ। আমি দৰ্শন কৰি কি কৰিব আহিছোঁ? খাব আহিছোঁ, খাব। খোৱাটো মেইন নহয়। কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে। হা, অলপ ভালকৈ কোৱাচোন, কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু এইবিলাক লাইন, এই গৰমত ঘামি জামি অৱস্থা নাই, চাদৰ মেখেলা পিন্ধি তাতে আৰু বিৰাট গৰম লাগিছে, সেইকাৰণে চুলি বান্ধিলোঁ। আন্টি কেঁচা লগা बोले पहली बार है या पहली बार है? अच्छा लगा? अच्छा ठीक है।
ইফালে ভগৱান কৃষ্ণক ওপৰৰ পৰা লৈ আহি পঞ্চ অমৃতৰে স্নান কৰোৱা হ'ব। भगवान को स्नान कराया जाएगा। फिर उसके बाद भगवान को फलों के जूस से स्नान कराया जाएगा। उसके बाद भगवान को हमारी जितनी भी पवित्र नदियां हैं उनके जल को अवतरित किया गया है। মজা নে? আইবাৰ পৰা ওলাব মনে যোৱা নাই, ইমান ধুনীয়া লাগিছে। এতিয়াও মানে কৃষ্ণক মানে গা ধুৱাই আছে, কিন্তু আমাৰ দেৰি হ'ব, এতিয়া 10 বাজিব হৈছে। সেইকাৰণে আমি যাবলৈ ওলাইছোঁ, কিন্তু বহুত বেছি ভাল লাগিছে। মই আপোনালোকক মানে মুখেৰে প্ৰকাশ কৰিব নোৱাৰোঁ, আৰু মানে তাত ভইচ অভাৰ দিব লাগিব গোটেইবিলাক, কাৰণ কি হৈছে তাতে মানে মই কি ক'ম কি নক'ম, হাল্লা হৈ আছে, মানুহ বহুত, অগণন মানুহ, অজস্ৰ মানুহৰ ভিৰ, বহুত বেছি ভাল লাগিছে। এই আৰু আহি পালোঁ ঘৰ, বহুত দেৰি হ'ল, মানে ৰাতি হ'ল। চাপোৰ সলাই লওঁ, এই গৰমত বহুত মানে গৰম লাগিছে, আৰু তাৰ পৰা আহিব মনে নাযায়, ইমান ভাল লাগে মানে মনটো। ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব, আৰু মোৰ চেনেলত যোন নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকে। আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাবচোন, মই কৰিবলৈ ট্ৰাই কৰিম। হয়তো আপোনালোকৰ এণ্টাৰটেইনমেণ্ট মই ভালদৰে কৰিব পৰা নাই এইকেইটা ভিডিঅ'ত, আশা কৰোঁ আগন্তুক ভিডিঅ' কেইটাত মই এণ্টাৰটেইনমেণ্ট কৰিবলৈ আপোনালোক ট্ৰাই কৰিম। তো ধামাকা ভিডিঅ' আহি আছে, আপোনালোকে চাই থাকিব, আৰু ইনষ্টাত দলি কলিতা বুলি আছে, ফ'ল' কৰিব নাপাহৰিব যদি ভাল লাগে। তো আকৌ নেক্সট ভিডিঅ' লগ পাম বুলি আশা থাকিলে এতিয়ালৈ বাই বাই, আৰু লাষ্টত কোৱাৰ দৰে হাঁহিৰে জীৱন জীয়াই যাওক, বাই বাই। আৰু এবাৰ লাষ্টত হেপী জন্মাষ্টমী, বাই বাই।